গুড মৰ্নিং দোস্তে মই যেতিয়া এইফালেদি যাব খোজো না তেতিয়া মানে মোৰ কিবা এটা মানে ৰহস্য লাগি যায় এই বস্তুটো চাই মোৰ একদম ভিতৰৰ পৰা কিবা এটা ক'বলৈ ইচ্ছা যায় কিবা এটা মানে একচুৱেলি হৈ আছে কি এটা বেনাৰটো চাওক তাৰপিছত যিমান মানে এইফালেদি অহা যোৱা কৰোঁ আৰু এই সাবলাইম একাডেমীৰ বেনাৰটো মোৰ চকুত পৰি যায় যিটো ৰিজাল্ট মানে 2025 চিট পাবলৈ চিলেকশ্যন পাইছে আমাৰ সেই অসমীয়া এজন সমীৰ মিয়া আৰু যিটো সময়ত অসমত মিয়া বস্তু ট্ৰেণ্ডিঙত চলি আছে ময়ো সেই ট্ৰেণ্ডিঙত সোমাই গ'লোঁ আৰু আজি মানে মই অকল মিয়াৰ বস্তু নেদেখা তাৰ লগতে আজি উজনি অসমৰ পৰা নামনি অসমলৈ আজি কিছু অপেন ছেক্ৰেট আপোনাৰ ওচৰত দাঙি ধৰিম তো বলক যাত্ৰা শুৰু কৰে একচুৱেলি মই মানে ৰাতিপুৱা দৌৰিব গৈছিলোঁ আৰু মানে এইটো স্কেটিং কৰিব গৈছিলোঁ যিটো মানে যেতিয়া আহো যাওঁ সেইটো চকুত পৰে আৰু মানে ভিতৰত থাকি যায় যে কিবা এটা কি মানে ঘটনাটো কি হ'ল মই বুজাই দি আছোঁ তাৰ মানে এই সমীৰ মিয়া আৰু এজন সমীৰ কলিতা আৰু মই তিনিজন ছেম ক্লাছত সায়েন্সত আছিলোঁ আৰু এই দুজনৰ নাম ছেম হ'লেও জাগা কিন্তু বেলেগ বেলেগ এটা হ'ল সমীৰ কলিতা আৰু এটা হ'ল সমীৰ মিয়া মানে সেইটোৱেই মানে এনেকুৱা মোৰ লাগিছে যে কি হ'ল অসমৰ ৰাজনীতি মানে ইমান বেয়া হৈ গৈছে জাষ্ট মিয়া এটা সেইটো হ'ল তাৰ বংশ আৰু গোটেই মানে অসমৰ যি মুছলমান মানুহ আছে চবকে মিয়া কৈ দিয়ে মানে সেইটোৱে মই আজি পুৰা চাওক কিমান মানে বেয়া অৱস্থা কৰি পেলাইছে তাৰ হ'ল একচুৱেলি মিয়া আৰু সেইটো মানে একচুৱেলি খিলঞ্জীয়া আৰু যিটো মানে যেনে অসমীয়া মুছলমানসকলক যি কয় সেইটো আমি একচুৱেলি হ'ল শেখ আমি মিয়া নহয় আৰু বঙালীও নহয় আৰু গোটেই উল্টা পুল্টা কৰিছোঁ মই চব দেখাই আছোঁ এটা এটা কষ্টটো আমাৰ মানে কম হয় আমি এলো আৰু সেই যিটো মানে মিয়া আছে তেওঁলোক মানে তেওঁলোকৰ বংশধৰ মানে বহুত মানে কি ক'ম অলপ হাই লেভেলৰ আমি হ'ল মানে খাওঁ বৌ চকালৈ ঘূৰি ফুৰি আছোঁ এইটোৱে মানে আমাৰ কাম কিন্তু তেওঁলোকে মানে বহুত আগবাঢ়ি আছে বহুত আগবঢ়া আছে যেতিয়া অসমত প্ৰথম স্কুল হৈছিল তেওঁলোকে পূৰা সেই সময়ত মেট্ৰিক পাছ 10 পাছ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু সেইকাৰণে মানে মই এইটো কিয় দেখাইছোঁ মোৰ সমীৰ কলিতা এজন ফ্ৰেণ্ড আছে আৰু সমীৰ মিয়া দুজনে ফ্ৰেণ্ড নাম ছেমে টাইটেলটো বেলেগ সেইটো বেয়া লাগে মানে মোৰে দুজনে ফ্ৰেণ্ড মোৰ ছেম ক্লাছতে আমি তিনিজনে আছোঁ যিটো সমীৰ কলিতা সি হ'ল শিৱসাগৰৰ আৰু এইটো হ'ল বাক্সাৰ আৰু মই তিনিজনক চিনি পাওঁ কিন্তু তাৰ টাইটেল মিয়াৰ কাৰণে সি অবৈধ আৰু কলিতাৰ কাৰণে সি খিলঞ্জীয়া মানে এইটো একদম ভুল কথা এইটো সন্মুখত দেখা পাই আছে এইটো হ'ল বজাৰ আৰু বজাৰৰ এইফালে আছে 150 বছৰ 200 বছৰীয়া মানে স্কুল আছে আৰু এইফালে যিটো আছে যাই দেখাম সেইটো হ'ল মিয়াপাৰা মানে তাৰ সেইটো গ্ৰামৰ নামে মিয়া তাৰ মানুহবিলাক চবৰ টাইটেল মিয়া থাকে কিন্তু আমি ধৰা নৰ্মেল মানুহ যেনে ইছলাম আলী উদ্দিন এইবিলাক মানে আমি হ'ল শেখ মানে আমি নিজকে মানে শেখ আমি মানে মই চাইছোঁ আমাৰ কোনো বংশত বা মোৰ দাদা মোৰ দেউতাৰ কত মানে মিয়া নাই মানে ভুল কৰিলে মিয়া আৰু ভাল কাম কৰিলে মিয়া নহয় ভাল কাম কৰিলে অসমীয়া বা মুছলমান আৰু ভুল কাম কৰিলে কিবা বেয়া কৰিলে মিয়া ইতিমধ্যে মই আহি পালোঁ বজাৰৰ চাৰিআলি আৰু ইফালে হ'ল অঞ্চলৰ সকলোতকৈ পুৰণি স্কুল মছজিদ ক্লাব যিমান চব আছে আৰু এইফালে হ'ল মিয়াপাৰা মিয়া ছ'চাইটি মিয়া চব আছে আৰু এইফালে আছে যিমান পুৰণি স্কুল মছজিদ চব আছে তো প্ৰথমে পুৰণি মছজিদ স্কুল সেইবিলাক আগতে চাই লওক তো চলো গুগল মেপত দোস্ত মই চিধা গুগল মেপত আহি গৈছোঁ গুগল মেপত নাম সহকাৰে স্পষ্ট অলপ বুজোৱাতে সুবিধা হয় আৰু মই ডাইৰেক্ট গুগল মেপত আহি গৈছোঁ আৰু মোৰ পিছে আহি যাওক কিন্তু মোৰ লগত থাকিলে পূৰা ড্ৰোন ভিউৰে একদম দেখাই দিম ক্লিয়াৰলি আৰু অলপ দূৰ যোৱাৰ পিছতে সন্মুখত আহি যায় এটা JKK মছজিদ কিমান সুন্দৰ চাওক এটা সুন্দৰ ফটফটীয়া মছজিদ ৰাস্তাৰ লগতে আৰু এইটো স্থাপিত হৈছিল 1916 চন এবাৰ ভাবি চাওক কাক খিলঞ্জীয়া কয় কাক পমুৱা কয় কাক মিয়া কয় সেইটো এতিয়ালৈকে হয়তো কিছুমানে ডাউট আছে কিন্তু এটা চাওক ইমান আৰু এবাৰ ভাবি চাওকচোন ইমান গাঁৱলীয়া ভিতৰৰ অঞ্চলত 1916 চনত কিমান আগ্ৰহী মানুহবিলাক আছিল যিয়ে ইমান আগতে এটা মছজিদ তৈয়াৰ কৰিছিল কেৱল মছজিদতে নহয় তাৰ লগতে মক্তব মাদ্ৰাছা হাই স্কুল LP স্কুল চব আছিল আৰু অলপ ভালকৈ চালে দেখা পাম ঢাকেলে উচ্চতৰ মাধ্যমিক বিদ্যালয় যিটো 2015 চনতে সোণালী জয়ন্তী হৈ গৈছে আৰু ইফালে চাওক তাৰ লগতে ইফালে চাওক এটা গাৰ্লছ হাই মাদ্ৰাছা আছিল যিটোৰ মানে তাতকৈ বেছি পুৰণি কিন্তু হয়তো বৰ্তমান স্কুলটো এতিয়া জীৱিত নাই আৰু অলপ সন্মুখত চাওক ইংলিছ মিডিয়াম স্কুল আছে তাৰ লগতে এটা LP স্কুল চাওক এইটোৰ শতবাৰ্ষিক উদযাপন 8-9-10 ডিচেম্বৰ 2023 মানে ইতিমধ্যে শেষ হৈ গৈছে 151 ঢাকেলে পৰা LP স্কুল চাওক এইটো যি 2023 শতবাৰ্ষিক পাৰ হৈ গৈছে আৰু যিমানবিলাক বস্তু দেখিছে হয়তো কোনোবা হাজি বা কোনোবা মুন্সি বা কোনোবা মৰাণাই এইবিলাক খুলি থৈ গৈছে ইমান বছৰ আগতে মানে তেওঁলোকে শিক্ষিত আছিল দোস্ত একচুৱেলি মিয়া কাক কয় মিয়া কোন হয় তাৰে উদাহৰণত মই কিছুমান পুৰণি বস্তুত গুচি গৈছিলোঁ যিসকল মানে মুছলমানৰ অৱদান তো দোস্ত এতিয়া মেইন টপিকত গুচি আহোঁ বাংলাদেশী মিয়া শান্তিত থাকিব নোৱাৰে অসমত হিন্দু হিচাপে যেনে আহোম কোচ কলিতা বামুণ নাথ বৰ্মন বহুত কিবা আছে কিবা এনেকুৱা অসমত মুছলমান হ'লে এটাই এই মানে মিয়া মোৰ এনেকুৱা লাগিছে কিমান অল্পবিদ্যা ভয়ংকৰীবিলাক কিমান কেনেকুৱা হৈ গৈছে চাওক এই
মানে অসমৰ মুছলমান সমাজত যে ইমান ভাগ আছে তেওঁলোকে মানে এটাও নাজানে জাষ্ট খালি জানে মিয়া মুছলমান মানে মিয়া মুছলমান মানে মিয়াখিনিয়ে বেছি প্ৰেছাৰ দি আছে বাংলাদেশী মিয়া কেইটামান মিয়া পোৱালি বাংলাদেশী মিয়া মই অলপ দূৰত আহি গ'লোঁ মানে অলপ যাতে চাউণ্ডটো ভাল হয় মই মানে মোৰ অলপ বেয়া লাগিছে এইটো দেখি যে মোৰ দুজনে ফ্ৰেণ্ড আছে সমীৰ মিয়া আৰু সমীৰ কলিতা আৰু এই মিয়া মানে এটা বংশৰ নাম হয়তো মানে বহুতে গম পাইছে মানে মুছলমানক মিয়া বুলি কয় বা বাংলাদেশীৰ পৰা যিবিলাক আহিছে একদম ভুল কথা একদম মিছা কথা কাৰণ মোৰ দুজনে ছেম ক্লাছত হয় মোৰ ছেম হয় এজনৰ সমীৰ কলিতা শিৱসাগৰৰ আৰু এজন সমীৰ মিয়া বাক্সা আৰু মই বৰপেটাৰ আচ্ছা আমি মানে কি হৈছে আমাৰ মুছলমান ধৰ্মত যে ইমান ভাগ আছিল মানে এতিয়া মানে সেইটো নাইকিয়া হৈ গৈছে প্ৰায় ঠিক তেনেকৈ কলিতা বা বৰ্মন যেনেকুৱা এটা বংশৰ নাম ঠিক তেনেকৈ মিয়া এটা বংশৰ নাম আছিল মানে টাইটেল মিয়া তেওঁলোকে যেনেকুৱা আপাৰ অসমত যেনেকুৱা চুতীয়া মানে এটা বংশ এনেকুৱা আছে তেওঁলোকৰ টাইটেলটো চুতীয়া লেখে ঠিক আমাৰ ইয়াতো মিয়া এটা টাইটেল আছে তেওঁলোকে মিয়া বুলি মানে গৌৰৱ কৰে আৰু তেওঁলোকে মানে আমাতকৈ অলপ মানে বিজনেছ ক্ষেত্ৰত বেছিভাগ বিজনেছ কৰি থাকে মানে ধৰা 10-12 বছৰৰ পৰা আৰম্ভ কৰি ছোৱালী মহিলা ঘৰৰ সবেই মানে বিজনেছ কৰে তেওঁলোকে মানে বহুত আগবঢ়া বহুত মানে বিজনেছ ইকনমিকত বহুত আগবঢ়া আমাতকৈ আৰু আমি গোটেইকেইটা মিলি মানে আমাৰ ভাগ আছে আমি যেনেকুৱা ইছলাম আমাৰ টাইটেলবিলাক ইছলাম লেখোঁ কিছুমানে খান লেখে অসমৰ পলিটিক্স কিমান খাই পেলাইছে মানুহক কিমান মানে বেয়া বস্তু সোমাই দিছে যে বেয়া কাম কৰিলে মিয়া ভাল কাম কৰিলে মুছলমান বা অসমীয়া নাম দিয়ে ডাইৰেক্ট একেবাৰে ভুল মানে গোটেই হিন্দু মানুহক যদি কয় যে বৰ্মন বা নাথ বুলি গোটেইকেইটা কয় কেনেকুৱা লাগিব মানে আহোমসকলৰ নাথ কোচসকলৰ নাথ ৰাভাসকলৰ নাথ বড়োসকলৰ নাথ ঠিক মুছলমান হ'লেই মিয়া আমি মিয়া গৰীয়াসকলক মিয়া বুলি কয় মুছলমান নাম থাকিলে বাছ মিয়া একদম এইটো ভুল কথা মানে আমাৰ এটাই মিয়া অঞ্চল আছে বা মিয়াপাৰা আছে এইটো গ্ৰামৰ নামে মিয়া আৰু তাৰ মানুহবিলাক মানে বহুত মানে আগৰ পৰাই মানে তেওঁলোকে মানে ঘৰ বাৰী পৰা মানে আমাতকৈ অলপ উন্নত আৰু তেওঁলোকে মানে বহুত কঠোৰ পৰিশ্ৰমী মানে ইকনমিত বহুত ডেভেলপ আছে কিন্তু একচুৱেলি এতিয়া এপ্লাই কোনটো হৈ আছে যে যিবিলাক চৌৰ অঞ্চলৰ যিবিলাক মানে মানুহ তেওঁলোকক এই নামটো জাপি দিছে মিয়া তেওঁলোকে একচুৱেলি নাজানে যে আমাক মিয়া বুলি কয় তেওঁলোকক লৈ ফেচবুক ছ'চিয়েল মিডিয়াত ইমান যে ট্ৰেণ্ডিং আছে মিয়া বুলি কাক কৈছে কিন্তু যিসকলক মিয়া বুলি কৈছে তেওঁলোকে গমেই নাপায় যে আমাক মিয়া বুলি কৈ আছে আৰু একচুৱেলি যিসকল মিয়া তেওঁলোকে মানে এইটো মানে ব্ৰোকআপ নকৰে মানে আৰু গোটেই অসমক মানে এইটো মানে তাৎসল্য কৰা হৈছে মিয়া বুলি একচুৱেলি মিয়া এটা মানে সন্মানজনক নাম আছে তেওঁলোকৰ টাইটেল এইটো তেওঁলোকে গৌৰৱান্বিত মানে কি মানে মিয়া বুলি মানে কিছুমান লোকে ইমান ভয় খায় কিয় সেইটো মানে গম নাপাওঁ কিন্তু মই এটা কথা মানে ভালকৈ জানো যিমান কাজিয়া হওক বা কিবা এটা প্ৰব্লেম হওক কিবা এটা মানে নিজৰ মাজতে কিবা এটা সমস্যা হ'ল বা কিবা এটা ডাঙৰ বিজনেছত প্ৰব্লেম হ'ল মানে সকলোৱে মানে পিছস্থান দিলেও মানে মিয়াসকল আগুৱাই আহে আৰু যেতিয়া সেই মিয়া বংশৰ মানুহবিলাক মানে তেওঁলোকে যদি কোনোবা আহে মানে তেওঁলোকে আহিলে মানে বস্তুৰ চলিউশ্যন হৈ যায় কিবা এটা কাজিয়া হওক কিবা এটা এক্সিডেণ্ট হৈ যাওক চবৰ আগতে মানে যদি ওচৰ পাজৰে একচুৱেলি মিয়া মানুহ থাকে মানে মিয়া যিবোৰ টাইটেল আছে আহি যাব লক্ষ্য কৰিব মানে তেওঁলোকে আহি মানে যিমানখিনি পাৰে ইমানখিনি সাহাৰ্য কৰিব মানে এটা মানে চলিউশ্যন দি যাব কিন্তু বেলেগ মানে মুছলমান হ'লে যে আৰু মানে ভাল বা সেনেকুৱা মিয়াসকল মানে তেওঁলোকক আজি মানে কি ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে যে কিবা এটা চুৰি কিবা ডকাইতি কিবা এটা বদমাচি যিমান কাম কৰক মুছলমানে হ'লেই বাছ মিয়া কিবা হিন্দুৱে যদি কাম কৰে মানে সেইটো যদি ধৰিব পৰা নাযায় বাছ সেইটো মিয়া কৈ দিলে বাছ হৈ গ'ল মানুহৰ চিন্তাধাৰাটো কিমান লৈ আনি গৈছে সেই হিচাপে মানে মোৰ বেয়া লাগিছে যে মানে ছেমে নাম দেখো সমীৰটো এতিয়া উৰিষ্যাৰ বা কেৰেলাৰ মানুহ নহয় দুজনে সমীৰ নাম যিহেতু মানে দুজনে অসমীয়াই আৰু টাইটেল মানে যিহেতু তেওঁলোকৰ বংশৰ পৰিচয় কিয় মানে এনেকুৱা কৰিব লাগে সেইটো ক্ষমতাত আহিছে সেইটো বেলেগ এটা জাতিক বিনা দুখত বিনা অপৰাধত মানে এটা অপৰাধ সোমাই দিব ভাল নালাগে চাওক দোস্ত যেনেকুৱা অসমীয়া হিন্দু সমাজত কোচ কলিতা বামন নাথ দাস বৰুৱা বৰ্মন কিমান ভাগ আছে ঠিক তেনেদৰে অসমৰ মুছলমান সমাজতো বহুত ভাগ আছে যেনেকুৱা গৰীয়া মৰীয়া দেশী এইটো হ'ল মানে আপুনি জনামতে মানে অসমত যেতিয়া মানে মুছলমান সমাজত ইমান ভাগ আছিল মানে নাজানে কোনে তাৰপিছত আমিয়ে জানো যিবিলাক মানে আমি সাধাৰণ চব মানুহে গম পাওঁ যিবিলাক মানে আমি না কিতাপ লিখিব পাৰোঁ না কোনো আমাৰ মানে ডাঙৰ মানুহ আছে ক'বলৈ ইমান পাৱাৰফুল এনেকুৱা আমাৰ মুছলমান সমাজতো উদ্দিন আলী আছে খান খন্দকাৰ খুনকাৰ লস্কৰ মাদাৰগুঞ্জিয়া তেনেদৰে মানে আলী আৰু উদ্দিনেই নহয় তাৰ লগত আছে বা ইছলাম খন্দকাৰ খুনকাৰ তালুকদাৰ চৌধুৰী মজুমদাৰ ভুৱা লিখিত তাৰ লগতে আছে মাদাৰগুঞ্জিয়া আলাপসিংগা সিংগা ডাটিয়া ঢাকিয়া বগুৰা মৰিয়া মাইমল মণ্ডল এই চব অসমৰ মুছলমান সমাজত ভাগ আছে আৰু কিছুমান মানে হিন্দু সমাজৰ টাইটেল মুছলমান সমাজৰ চেমজনে মজুমদাৰ মণ্ডল চৌধুৰী তালুকদাৰ হয়তো গম পায় আৰু তাৰ ক্ষেত্ৰত অকল মানে মিয়াটোৱে ট্ৰেণ্ডিঙত আহিল কিয় জানে মানে সেইটো ৰাজনীতি মানে যেনেকুৱা হাতীৰ দাঁত দুটা এটা হ'ল দেখাৰ কাৰণে এটা হ'ল মানে ইউজ কৰাৰ কাৰণে ঠিক তেনেকুৱা অসমৰ মুছলমানক লৈ এইটো মানে দুটা দাঁত ব্যৱহাৰ কৰা হৈছে এটা হ'ল হিন্দুসকলক বা ৰাজনীতি দেখুৱাৰ কাৰণে আৰু ভোট ল'বলৈ আৰু এটা হ'ল মানে একচুৱেলি ইউজ কৰিবলৈ কি ক'ম আৰু মানে বেয়া লাগে এনেকুৱা মানে মিয়া হ'লেই যে মানে বদমাছ মিয়া হ'লেই এটা মুছলমান এইটো নহয়
এইটো মানে জাষ্ট এটা বংশৰ নাম আৰু এটা জাতি এটা বংশকে ইমান মানে বেয়া তোলা ধৰা কৰি আছে এইটো মানে বেয়া কথা ইফালে যিমান চাই আছে যাম ইফালে মানে আমাৰ ইয়াতে মানে প্ৰায় 20 বৰ্গ কিলোমিটাৰ এৰিয়া ইয়াতে কোনো বেলেগ ধৰ্মৰ মানুহ নাই অকল মুছলমান আৰু কিন্তু ইয়াতে মানে বহুত বংশৰ মানুহ আছে যেনেকুৱা লস্কৰ মণ্ডল চৌধুৰী তালুকদাৰ মিয়া ইছলাম আলী উদ্দিন বাটিয়া লুটিয়া মৰিয়া দাদিয়া চব আছে চবকে এটা পৰিচয় দিছে মিয়া ইমান ডাঙৰ কলেজ আছে ইয়াতে মানে 100-150 বছৰ ওপৰত মানে স্কুল আছে যিটো মিয়াপাৰা যিটো সন্মুখত এইটো স্কুল আছে হাই স্কুল আছে চব মানে যেতিয়া হিন্দু সমাজে মানে গমেই পোৱা নাছিল মানে গুৱাহাটীৰ বাদে বেলেগত স্কুলেই নাছিল বা ইংৰাজসকলে যিটো মিছনেৰী স্কুল খোলাৰ আগতে এই মুছলমান সমাজৰ মানুহে মানে ইমান আগ্ৰহ আছিল তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া আছিল তেওঁলোকে মছজিদ বনাইছে শিক্ষানুষ্ঠান বনাইছে ক্লাব বনাইছে সেই সময়ত যিবিলাকৰ বয়স মানে আজিৰ পৰা 100-150 বছৰ পাৰ হৈ গৈছে আৰু দুৰ্বল কোনে হৈ আছে জানে গম পায় যিসকল মানে মংগোলীয়া নিচিনা অগৰী হৈ আছে মানে যিসকল চৰত বাস কৰিছিল তেওঁলোকে মানে 1 বছৰ 2 বছৰ পিছে ঘৰটো ভাঙি লৈ যায় গোটেই সব কিছু লৈ যায় নদীয়ে আকৌ বেলেগ ঠাইত যায় আকৌ বেলেগ ঠাইত যায় আকৌ তাৰ পৰা উঠাই দিয়ে তাৰ পৰা কিছুমানে আকৌ চৰকাৰে উঠাই দিয়ে কিছুমানে আকৌ মানে 20 বাৰ বা 15 বাৰ যদি ঘৰটো মানে ঘৰ বাৰী চেঞ্জ কৰিব লাগে কি হ'ব তেওঁলোকে কেনেকৈ উন্নত কৰিব আৰু তেওঁলোকক মানে OBC বা কোনো কেটাগৰী দেখা নাই তেওঁলোকে পুৰা জেনেৰেল বনাই দিছে তেওঁলোকে নিজে মানে মাছ মাৰি খায় কিবা মানে চব্জি কৰে গোটেই অসমৰ মানুহে তেওঁলোকৰ চব্জিৰ ওপৰত নিৰ্ভৰ কৰে আৰু তেওঁলোকক মানে কোনো কেটাগৰী দিয়া নাই কোনো ৰিজাৰ্ভেশ্যন দিয়া নাই তেওঁলোকক মানে ডাউনত ৰাখি গোটেই মানে মুছলমান সমাজত তেওঁলোকৰ লগত মিলাই দি দিছে বনাই মই আজিৰ পৰা 100-150 বছৰ চব কাহিনী মানে মই শুনিছোঁ য'তে যাওঁ মোৰ নানা দাদা বয়সৰ মানুহ আছে তেওঁলোকৰ পৰা শুনো একচুৱেলি কাহিনীটো আগতে কেনেকুৱা আছিল পৰিৱেশটো কেনেকুৱা ৰাস্তা আছিল এই ৰাস্তাটো কেনেকুৱা আছিল মানে চব মই শুনিছোঁ কেনেকুৱা আছিল ইয়াতে বাঘ আছিল শিয়াল আছিল এতিয়া মানে সেই সময়ত শিক্ষিত সমাজ আছিল হেমবৰুৱা শিক্ষিত মানুহ আছিল আৰু সেই নিজে ডিক্সনেৰী লিখিছিল হেমকুক আৰু সেই গোটেই অসমৰ হিন্দু শেখ অসমীয়া শংকৰী গোটেইকেইটা মানে পুৰণি অসমীয়া বাদ দি আমি তেওঁলোকৰ ভাষাটো লৈছোঁ কাৰণ তেওঁলোকক আমি সন্মান দিছোঁ আৰু তেওঁলোকক মানে আমাৰ সমাজৰ প্ৰতিষ্ঠাপক হিচাপে আমি তেওঁলোকক লৈছোঁ আৰু তেওঁলোকক বাছি লৈছোঁ তেতিয়াৰ পৰা আজিলৈকে কোনো আমাৰ প্ৰতিবাদ কৰা আমি গোটেইকেইটাই অসমীয়া বুলি পৰিচয় দি আছোঁ অসমীয়া বুলি মানে আমি কওঁ হয়তো আমাৰ ভাষাৰ টনটো অলপ বেলেগ হ'ব পাৰে কিন্তু ভাষাৰ টনটো বেলেগ হোৱাৰ কাৰণে আৰু ধৰ্মটো ইছলাম হোৱাৰ কাৰণে বাংলাদেশী বুলি নক'ব সেইটো একেবাৰে বেয়া কথা সেইটো শুনিলে বহুত মানে খং উঠি যায় অসমীয়া হিন্দু যেনেকুৱা খিলঞ্জীয়া হ'ব পাৰে আমিও তেনেকুৱা খিলঞ্জীয়া